হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে থাম্বনেইলটো চাই গমেই পাইছা যে আজি মই কি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো। আজি মই আলোচনা কৰিবলৈ গৈ আছো আধুনিক অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাতা আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে জনাৰ আগতে আমি এটা কথা জানিব লাগিব যে যেতিয়া অৰুণোদয় কাকতখন সৃষ্টি হৈছিল, অৰ্থাৎ 1846 চনত যেতিয়া অৰুণোদয় কাকতখন প্ৰতিষ্ঠা হৈছিল, তেতিয়া ইংৰাজী মিছনাৰীসকলে যিবিলাক সাহিত্য চৰ্চা কৰিছিল, সাহিত্য ৰচনা কৰিছিল অৰুণোদয়ত, সেইসকলক দেখি অনুপ্ৰাণিত হৈ অসমৰ কিছুমান যুৱচামে আহি অৰুণোদয় কাকতখনত লিখিবলৈ আৰম্ভ কৰিলে আৰু তেখেতসকলৰ ভিতৰত অন্যতম আছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা ইত্যাদি ধৰণৰ। আজি মই তোমালোকৰ আগত আলোচনা কৰিম আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে। তেখেতনো কি অৱদান যোগাইছিল অসমীয়া ভাষাৰ ক্ষেত্ৰত, সেই বিষয়ে আমি এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিম আৰু তোমালোকেও শুনি খুবেই ভাল পাবা। ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আধুনিক অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাত আনন্দৰাম ঢেকিয়াল ফুকনৰ ভূমিকা ঐতিহাসিকভাৱে অতিশয় গুৰুত্বপূৰ্ণ আৰু সুদূৰ প্ৰসাৰী আছিল। মাত্ৰ 29 বছৰীয়া জীৱনকালত তেওঁ মাতৃভাষাৰ অতি সংকটপূৰ্ণ কালত যি কৃতিত্ব দেখুৱাইছিল, ভাষাৰ পুনৰ প্ৰতিষ্ঠা সম্ভৱ কৰি তুলিছিল, তাৰ তুলনা নাই। আনন্দৰাম ঢেকিয়াল ফুকন আছিল আধুনিক অসমৰ বৌদ্ধিক জাগৰণৰ প্ৰচুৰ সম্ভাৱপূৰ্ণ নায়ক। 1829 চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হয়। 1841 চনত কমিছনাৰ জেনকিন্স আৰু মেথি চাহাবৰ অনুপ্ৰেৰণাত গুৱাহাটীৰ ইংৰাজী স্কুলৰ পৰা গৈ আনন্দৰামে কলিকতাত 3 বছৰ অধ্যয়ন কৰি আহি গুৱাহাটীত ব্ৰেন চাহাবৰ ওচৰত আকৌ ইংৰাজী পঢ়ে। তেওঁ কিছু ফাৰ্চী আৰু সংস্কৃত ভাষাও আয়ত্ত কৰিছিল। আনন্দৰামে 18 বছৰ বয়সৰ পৰাই সাহিত্য সেৱা কৰিবলৈ লয় আৰু মৃত্যু পৰ্যন্ত সাহিত্য সেৱা আৰু দেশৰ হিত চিন্তাই তেখেতৰ জীৱনৰ ব্ৰতস্বৰূপ হৈ পৰে। 1847 চনৰ অৰুণোদয় প্ৰকাশ হোৱা ইংলেণ্ডৰ বিৱৰণ আৰু প্ৰায় 400 পিঠীয়া অসমীয়া ল'ৰাৰ মিত্ৰত নীতিশিক্ষা, ভূগোল, বিজ্ঞান, ইতিহাস আদি বিভিন্ন জ্ঞানমূলক তথ্য আৰু বিৱৰণ আছে। 1853 চনত অসমৰ অৱস্থা সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা মফাট মিল্ছ চাহাবৰ আগত ফুকনে অসমৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে সুন্দৰ বিবৃতি দিয়ে। এই স্মাৰক পত্ৰ এজন 24 বছৰীয়া ডেকা ল'ৰাৰ দ্বাৰা প্ৰস্তুত হ'লেও অসমৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় অৱস্থা আৰু সমস্যাৰ গভীৰ উপলব্ধি আৰু সমালোচনা, অসমৰ ভাষা আৰু শিক্ষা সমস্যাৰ বিশ্লেষণ, অসমীয়া মানুহৰ অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণ নিৰ্ণয় আৰু তাৰ প্ৰতিকাৰৰ উপায়, অসমৰ ৰাজ্যৰ উৎপন্ন বস্তু আৰু তাৰ উন্নতিৰ উপায় বিশ্লেষণ, এই সকলোবোৰ নিখুঁত ইংৰাজীত প্ৰকাশ হোৱা আৰু সাহসিকতাৰে উপস্থাপন কৰা দেখিবলৈ আচৰিত নহয় নোৱাৰি। অসমত ৰাজহ উৎপন্ন বস্তু আৰু মানুহৰ অৱস্থা সম্পৰ্কে এই বিবৃতিয়ে ফুকনৰ বিচক্ষণ বুদ্ধি আৰু জ্ঞানৰ পৰিচয় দিয়ে। 1855 চনত তেখেতৰ ইংৰাজীতে লিখা এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ নামৰ পুস্তিকা প্ৰকাশ পায়। এই পুস্তিকাত
অসমীয়া ভাষাৰ স্বতন্ত্ৰতা বঙলা জাপি দিয়াৰ বিষময় ফল আদি আলোচনা কৰে। ইয়াৰ বাহিৰেও তেওঁ ইংৰাজী অসমীয়া আৰু অসমীয়া ইংৰাজী অভিধান দুখন প্ৰণয়নৰ কাম হাতত লৈছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ যুক্তিসংগত বিচাৰ, তীক্ষ্ণ বুদ্ধি আৰু দেশ হিতৈষিতাৰ ফালে দৃষ্টি ৰাখিয়েই কৰ্ণেল হনকিন্স চাহাবে ফুকনৰ বিষয়ে কৈ গৈছে যে বংগদেশত ৰাজা ৰামমোহন ৰায় যেনে অসমত আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল। কিন্তু অল্পায়ু ফুকনৰ কাৰ্যকলাপলৈ চাই ৰামমোহন ৰায়তকৈ তেওঁক উচ্চ স্থান দিব পাৰি। উল্লেখযোগ্য যে ঢেকিয়াল ফুকনৰ 1859 চনত 30 বছৰ পূৰ নহওঁতেই অকাল মৃত্যু ঘটে। জীৱনৰ লেখ কামতহে, বছৰত নহয়। আনন্দৰাম ঢেকিয়াল ফুকনে 29 বছৰীয়া চমু জীৱনত যিখিনি কৰি থৈ গ'ল, বহুতে দীৰ্ঘ জীৱন পায়ো সেইখিনি কৰিব পৰা নাই। আনন্দৰামৰ অকাল মৃত্যু অসমীয়া জাতিৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি। তেওঁৰ আধুনিক অসমীয়া গদ্যৰ প্ৰথম প্ৰৱৰ্তক আৰু তেওঁৱেই অসমীয়া সাহিত্যৰ নতুন আদৰ্শ দাঙি ধৰে। ছাত্ৰ ছাত্ৰীসকল, তেনেহলে আমি আজি শিকিলো বা জানিলো আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাবা, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা, তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি থবা, কিয়নো মই অসমীয়া সাহিত্যৰ বিষয়ে এনেদৰে ভিডিঅ' অনাগত দিনসমূহত আনিয়ে থাকিম। যেতিয়াই মই ভিডিঅ' আপলোড কৰিম, তেতিয়া তোমালোকে মোৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই যাবা। আজিলৈ ইমানেই। ধন্যবাদ।